नमस्कार छात्र छात्रीসকল মই আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান সোশিয়াল সায়েন্সৰ কমন প্ৰশ্ন উত্তৰ। তো আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া আছে পৃথিৱীৰ ভিতৰতে মৰুকণৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত মহাদেশখনৰ নাম হ'ল। 1 নম্বৰ পইণ্ট উত্তৰ আমেৰিকা, 2 নম্বৰ পইণ্ট এছিয়া, 3 নম্বৰ পইণ্ট দক্ষিণ আমেৰিকা আৰু 4 নম্বৰ পইণ্ট আফ্ৰিকা। 2 নম্বৰ প্ৰশ্নটো হ'ল নীতি আয়োগৰ অধ্যক্ষগৰাকী হৈছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্যপাল। ইয়াৰ অধ্যক্ষ হ'ব প্ৰধানমন্ত্ৰী। তাৰপিছত 3 নম্বৰটো দিয়া আছে অসমত প্ৰৱেশ কৰা প্ৰথম মানৱ গোষ্ঠী হ'ল তিব্বত, ইণ্ডো আৰ্য, মংগোলীয় আৰু অষ্ট্ৰিক। ইয়াৰ ৰাইট এনসাৰ হ'ব মংগোলীয়। 4 নম্বৰটো দিয়া আছে ভাৰতীয় সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা সংখ্যা হ'ল 22টা। 2 নম্বৰ পইণ্ট দিয়া আছে 21টা, 3 নম্বৰ পইণ্ট 22টা আৰু 4 নম্বৰ ডি পইণ্ট 14টা। ইয়াৰ ৰাইট এনসাৰ হ'ব 22টা। তাৰপিছত 5 নম্বৰ হ'ল পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ হ'ল। 1 নম্বৰ পইণ্টত দিয়া আছে উত্তৰ আমেৰিকা, 2 নম্বৰ ইউৰোপ, 3 নম্বৰ ওচেনিয়া আৰু 4 নম্বৰ এণ্টাৰ্কটিকা। ৰাইট এনসাৰ হ'ব ওচেনিয়া। আজিৰ ভিডিঅ'টি ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।